ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত তোমালোকৰ ক্লাছ 7ৰ অংকুৰণৰ কালিকা লগা পাট কাপোৰ পাঠটোৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাবা আৰু যদি ভিডিঅ'টোত লাইক কৰা নাই তেনেহ'লে এটা লাইক কৰি দিবা। 1 নম্বৰ প্ৰশ্নটো দিয়া আছে চোৱা, পাঠটো শুদ্ধ উচ্চাৰণ আৰু জ্যোতি বিৰাম চিহ্নসমূহৰ প্ৰতি লক্ষ্য ৰাখি কেইবাবাৰো পঢ়া আৰু সাধুটো নিজৰ কথাৰে কোৱা। জ্যোতি বিৰাম চিহ্ন মানে হৈছে দাঢ়ি, কমা, এইবিলাক তোমালোকে ভালদৰে উচ্চাৰণ কৰি বহিবা। 2 নম্বৰ চোৱা, 2 নম্বৰ দিছে উত্তৰ দিয়া। ক নম্বৰত দিছে চহকী মানুহজন কোন দেশৰ আছিল? উত্তৰটো লিখিবা। চহকী মানুহজন আছিক দেশৰ আছিল। খ নম্বৰ দিছে চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল? ইয়াৰ উত্তৰটো এনেদৰে লিখিবা। চহকী মানুহজনৰ ছোৱালীজনীৰ এজন দেশনীয়াৰ ডেকাৰ লগত বিয়া হৈছিল। গ নম্বৰ দিছে ছোৱালীজনীক আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল? ইয়াৰ উত্তৰটো এনেদৰে লিখিবা। ছোৱালীজনীক আন সম্পত্তিৰ লগতে এখন কালিকা লগা বন কৰা পাট কাপোৰ দিয়া হৈছিল। খ নম্বৰত দিয়া আছে কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল? উত্তৰ দি লিখিবা। কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে ছোৱালীজনীক কৈছিল যে এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। 9 নম্বৰ প্ৰশ্নটো দিছে আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন? ইয়াৰ উত্তৰটো এনেদৰে লিখিবা। আছিক সম্প্ৰদায়ত ছোৱালী সম্পত্তিৰ উত্তৰাধিকাৰী হয়। প্ৰথম চত দিয়া আছে ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি কলৈ গৈছিল? ইয়াৰ উত্তৰটো এনেদৰে লিখিবা। ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি মাছ মাৰিবলৈ গৈছিল। দ্বিতীয় ছ নম্বৰ দিয়া আছে কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল? উত্তৰ দি লিখিবা। কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাই অৰ্থাৎ চিতৰিলৈ ৰূপান্তৰিত হ'ল। 3 নম্বৰ দিছে চমু উত্তৰ লিখা। ক নম্বৰ দি আছে বাপেকে ছোৱালীজনীক দিয়া বন কৰা পাট কাপোৰখনৰ বিশেষত্ব কি আছিল? ইয়াৰ উত্তৰটো এনেদৰে লিখিবা। বাপেকে ছোৱালীজনীক দিয়া বন কৰা কাপোৰখনৰ বিশেষত্ব আছিল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। খ নম্বৰ দিছে গিৰিয়েকজন কিদৰে সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল? ইয়াৰ উত্তৰটো এনেদৰে লিখিবা। গিৰিয়েকজনে ঘৈণীয়েকৰ কথা পাহৰি কাপোৰখন সামৰি আনিবলৈ গৈ তাত হাত দিছিল আৰু হাত দিয়াৰ লগে লগে সি এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল। গ নম্বৰ দিছে গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকজনে কি কৰিলে আৰু শেষত তাইৰ কি হ'ল? ইয়াৰ উত্তৰটো এনেদৰে লিখিবা। গিৰিয়েকে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে আৰু লগে লগে তাই এজনী চৰাইৰ ৰূপ পালে। 4 নম্বৰ দিছে তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা উলিয়াই লিখা। ইয়াত কিছুমান শব্দ দি দিছে প্ৰচলিত, দেখনীয়াৰ, চহকী, সুশোভিত, সৰহ। এই শব্দখিনিৰ অৰ্থ তোমালোকে বাকচৰ পৰা উলিয়াই লিখিব লাগে। গতিকে এনেদৰে লিখিবা। প্ৰচলিত শব্দটোৰ অৰ্থ লিখিবা চলি থকা। দেখনীয়াৰ শব্দৰ অৰ্থ হৈছে সুঠাম আৰু দেখিবলৈ ধুনীয়া। চহকী শব্দৰ অৰ্থ হৈছে ধনী। সুশোভিত শব্দৰ অৰ্থ হৈছে সুসজ্জিত। সৰহ শব্দৰ অৰ্থ হৈছে বহুত। খত দিছে ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। 5 নম্বৰ প্ৰশ্নটো হৈছে তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত জ্যোতি বিৰাম চিহ্ন বহুৱা। এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে। তেতিয়াৰ পৰা গিৰিয়েকজন হৈ পৰিল মতা মৰা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী মৰা চৰাই। মতাটোৰ পাখি বেছি জকমকীয়া কাৰণ এই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল। ইয়াত তোমালোকৰ দাঢ়ি কমা একো দিয়া নাই, একেবাৰে ডাইৰেক্ট লিখি গৈ গৈছে। দাঢ়ি কমাবিলাক তোমালোকে এনেদৰে দি ল'বা। এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা এইটো ঊৰ্ধ্বকমাৰ ভিতৰত লিখি বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। ইয়াৰ পিছত দাঢ়ি দিবা। এনেদৰে তোমালোকে য'ত দাঢ়ি কমা আছে সেইবিলাক চাই ভালদৰে ইয়াৰ পৰা লিখি ল'বা। 6 নম্বৰ দিছে পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্ৰিয়াযুক্ত বাক্য বাকচটোত ভৰোৱা। ইয়াত তোমালোকৰ দিয়া আছে সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া কাক বোলে। এইখিনি তোমালোকে পঢ়ি ভালদৰে বুজি ল'বা। সমাপিকা ক্ৰিয়াটো লিখিবা আছিক দেশত এজন বৰ চহকী মানুহ আছিল। আৰু এটা লিখিবা পৰ্বতীয় জাতিসমূহৰ মাজত কেতবোৰ মাতৃপ্ৰধান জাতি আছে। অসমাপিকা ক্ৰিয়াটো এনেদৰে লিখিবা এদিন ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰ'দত মেলি দিলে। ইয়াৰ পিছত লিখিবা কিন্তু তাই আহি পোৱাৰ আগতে শিল বৰষুণ আহিল। 7 নম্বৰ দিয়া আছে তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাছি উলিয়াই তলৰ বাকচত লিখা। ইয়াত তোমালোকৰ বাক্য কিছুমান দি দিছে। এই বাক্যবোৰত থকা সমাপিকা ক্ৰিয়া কোনবিলাক আৰু অসমাপিকা ক্ৰিয়া কোনবিলাক এইবিলাক বাছি উলিয়াই বাকচটোত লিখিব লাগে। ইয়াত দিছে মই ঘৰলৈ যাম, ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ,
পুৱা শুই উঠি মই বকুল ফুল বুটলিম। মা দেউতাই সদায় খবৰ কাগজ পঢ়ে। স্কুলৰ পৰা আহি মই কিছুপৰ টিভি চাওঁ। এই বাক্যবোৰ চোৱা। মই ঘৰলৈ যাম। ইয়াত সমাপিকা ক্ৰিয়াটো হ'ব যাম। ইয়াৰ পিছত আছে ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ। ইয়াত সমাপিকা ক্ৰিয়াটো হ'ব নাযাওঁ। ইয়াৰ পিছত দিয়া আছে পুৱা শুই উঠি মই বকুল ফুল বুটলিম। ইয়াত সমাপিকা ক্ৰিয়াটো হ'ব বুটলিম। মা দেউতাই সদায় খবৰ কাগজ পঢ়ে। ইয়াত সমাপিকা ক্ৰিয়াটো হ'ব পঢ়ে। স্কুলৰ পৰা আহি মই কিছুপৰ টিভি চাওঁ। এই বাক্যটোত সমাপিকা ক্ৰিয়া হ'ব চাওঁ। এতিয়া অসমাপিকা ক্ৰিয়াবোৰ চোৱা। পুৱা শুই উঠি মই বকুল ফুল বুটলিম। ইয়াত অসমাপিকা ক্ৰিয়াটো হ'ব উঠি। স্কুলৰ পৰা আহি মই কিছুপৰ টিভি চাওঁ। ইয়াত অসমাপিকা ক্ৰিয়াটো হ'ব আহি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি পৰৱৰ্তী পাঠৰ প্ৰশ্ন উত্তৰখিনি চাব বিচাৰা তেতিয়াহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰি তোমালোকে সেই ভিডিঅ'বোৰ চাব পাৰা। গতিকে আজিৰ ভিডিঅ'টো ইমানতে আছিলে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিবা আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।